নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভ্লগলৈ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। একচুৱেলি ইমান দিন ভ্লগ দিয়া নাই, ভিডিঅ'জ দিয়া নাই। ভাবিলোঁ আজি এটা অতি সোনকালে এটা বনাই পিনি দি দিওঁ। আচলতে আজি আছে 12 তাৰিখ আৰু মই একচুৱেলি নলবাৰী টাউনৰ পিনে গৈ আছোঁ পাপাৰ লগত। এটা ইম্পৰ্টেণ্ট কাম আছে, তো আপোনালোকে গম পাব কি ইম্পৰ্টেণ্ট কাম। তো সেইটো ভাবিলোঁ আপোনালোকৰ সেইখিনি সময় আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। যাবলৈ ওলাইছোঁ। বাকী গৰমটো কমিলে, কাৰণ যোৱা ৰাতি দুদিন বৰষুণ দিলে, সেইকাৰণে যাব এলাহ লগা নাই আৰু। বাকী আপোনালোকে চাই থাকক। অকণমান এতিয়া ভিডিঅ' মই ক্লিপছখিনি ৰাখি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। সেয়া বাইকত উঠিলোঁ আৰু এতিয়া গৈ আছোঁ। বলক আপোনালোকেও মোৰ লগত। এতিয়া হেলমেটটো পিন্ধি দিলোঁ। একচুৱেলি পাপাই পিন্ধিব ক'লে, তো লগত লৈ আহিছিলোঁ। আৰু হেলমেট সেনেকৈ পিন্ধা নাযায়েই, কাৰণে বৰ আজি গৰম পাইছোঁ হেলমেটটো পিন্ধি। চাই থাকক। আৰু এয়া চাওক নলবাৰীত পানী, এজাক বৰষুণতে পানী, বাপৰে। তো একচুৱেলি ক্লিপটো মায়ে কৰি আনিছে, মই কৰি আনিবলৈ দিছিলোঁ। মই যিটো কামৰ কাৰণে আহিছিলোঁ সেই কামটোৰ কাৰণে আহি পালোঁ। মই আচলতে টেইলৰিং কামৰ কাৰণে আহিছিলোঁ। প্ৰিয়া লেডিজ টেইলৰিঙত আহিছোঁ। আচলতে মোৰ কলেজৰ ইউনিফৰ্মৰ জোখ দিবলৈ আহিছিলোঁ, তো জোখ মাখ দিয়া হৈ গ'ল। নেক্সট আহিলোঁ JK টেইলাৰ্ছত নিউ কলেজৰ নোটছবুক কিনিবলৈ। অতি সোনকালে মই জনাম মই ক'ত এডমিশ্যন লৈছোঁ। আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো। কামখিনি শেষ কৰি স্মাৰ্ট পইণ্টত সোমালোঁ ঘৰুৱা বজাৰৰ কাৰণে, আৰু তাৰপিছত ঘৰমুৱা হ'লোঁ। তো আজিৰ কাৰণে বাই বাই। নেক্সট ব্লগত অতি সোনকালে লগ পাম। আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আগন্তুক ভিডিঅ'ৰ কাৰণে। আজিৰ কাৰণে টাটা, বাই বাই, চি ইউ ইন নেক্সট ব্লগ।